আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম দ্ৰৌপদী, কবি নিৰ্মল প্ৰভা বৰদলৈ। মই ব্যতিক্ৰম নহয়, নহয়, মই যে এক চিৰন্তন নাৰী, যুগমীয়া ৰহস্যৰে ভৰা বিচিত্ৰ বৰ্ণালীৰ এক সহজ প্ৰকাশ। মোৰ বাসনাত কোনো নতুনত্ব নাই, আদিতমা নাৰীৰ মনৰ ৰং আৰু সুৰভিয়ে মনৰ মজিয়াত মোৰ আল্পনা আঁকে। মোৰ দুখ ক'ত? মই মাথো কৰি গলো সত্যৰ সহজ স্বীকাৰ, যিবোৰ স্বীকাৰ ভণ্ডামীৰ মুখাৰ তলত সৰ্বদাই গুপ্ত হৈ থাকে। হাঁহি উঠে আৱৰণৰ আঁৰত আমি সকলো উলংগ, প্ৰাণৰ পাত্ৰ জানো কেতিয়াবা ভৰে, যেতিয়া নিজকে ভাবো সবাতোকে ঐশ্বৰ্যমণ্ডিতা বুলি, সকলো পাইছো বুলি গৰ্বিত ভংগীত স্ফীত হৈ উঠো। সেইটো ক্ষণতে মনৰ কোণত অৱচেতনাই হাঁহে এক বিদ্ৰূপৰ হাঁহি, দ্ৰুত এক খেলুৱৈৰ দৰে। চেতনাৰে দৃঢ় হৈ থিয় হৈ থাকো মই, মোৰ ভৰিৰ তলৰ দুপতা মাটিতে আশ্চৰ্য তথাপি। মোৰ ছায়া যায় আগবাঢ়ি দুহাত পসাৰি, নহলেনো ধীৰ স্থিৰ মনিষাৰ ধৰ্ম যুধিষ্ঠিৰ, শাল বৃক্ষ সমজেন দ্বিতীয় পাণ্ডৱ, শৌৰ্য বীৰ্য সৌন্দৰ্যৰ প্ৰতীক অৰ্জুন, সৌম্য শান্ত নম্ৰ চতুৰ্থ আৰু পঞ্চম পাণ্ডৱৰ পাঁচখনি উজ্জ্বল আলেখ্য থাকোঁতেও মনৰ পটত তাৰো এক ছবি আহি তোলে কিয় মনে মনে কোনোটি ক্ষণত। বিচাৰো কৰ্ণক কিয় এই তৃষ্ণা জাগে আকণ্ঠ ভৰি মোৰ থাকোঁতে অমৃত। এয়া যে মায়াৰ খেলা, দেহি আমি তথাপি কৰো যে বাস দেহৰ ঊৰ্ধ্বত। এয়া এক অনুভৱ বিশেষ স্তৰৰ, এয়া এক মানসিক উপলব্ধি গভীৰ মনৰ। সৌন্দৰ্যই বিভিন্ন স্তৰৰ কপাই সুস্থিৰ বক্ষ পতি সৰসৰ, সৌন্দৰ্য নহয় মাথো অপৰূপ অৱয়ব, ভংগী আৰু সুললিত স্বৰ। সৌন্দৰ্য লুকাই থাকে বুধ মেধা বীৰত্ব পাণ্ডিত্য ব্যক্তিত্ব আৰু সুঠাম মনৰ কত প্ৰকাশত। নাৰী মই সেই সৌন্দৰ্যৰে অক্লান্ত